এটাতো রাজনীতির ছবি এরকম কব কোনোবা কংগ্ৰেছও মোক এনেকুৱা বদনাম কৰিব কোনোবা বিজেপিও মোক এনেকুৱা বদনাম কৰিব কোনোবা ইউপিএলও মোক এনেকুৱা বদনাম কৰিব এইটো খণ্ডন ব্ৰহ্মতো সিটো জাম্বা থাকক সি ইউপিএলতে থাকক মই আৰু নলম থাক লাভ নাই এই প্ৰমোদ বৰুৱা জাম্বা এই পূৰ্বক কথা পাতে এইবিলাকৰ কথা পাতে এইবিলাক পাৱাৰ লবি মানুহ য'ত পাৱাৰ আছে তাতে গৈছে ভাল হৈছে তাতে কাম কৰি থাকক সি আমাৰ এতিয়া পাৱাৰত নাই আমাৰ লগত কি দৰকাৰ আছে চন্দনটো আহিবলৈ ইউপিএল এতিয়া পাৱাৰত আছে পাৱাৰত থাকি পেলাই কাম কৰি থাকক চিডলিত আমি জিকি আছো মই কৈ আছো চিডলিত যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয় 100% বিপিএফে জিকি আছে প্ৰমোদ বৰুৱাই কৰিব পাৰে অশান্তিটো সিটো হাৰিব 100% সি জানি আছে 100% হাৰিব বুলি সেইকাৰণে সি কেতিয়াবা কেতিয়াবা এছপি বা কোনোবা ওচি বা আইচি এইবিলাকক লগাই পেলাই আমাৰ কৰ্মীৰ ওপৰত উপদ্ৰৱ কৰিব পাৰে আমাৰ কেম্পেইনটো ভালে মতো চলি আছে ভালকৈ চলি আছে আপোনালোকে চাওক আমাৰ মিটিঙত যদি 100 জন হয় ইহঁতৰ মিটিঙত অকল 2 জন 3 জনেই হ'ব এইটোতো ৰাজনীতিৰ ছবি এরকম কব কোনোবা কংগ্ৰেছও মোক এনেকুৱা বদনাম কৰিব কোনোবা বিজেপিও মোক এনেকুৱা বদনাম কৰিব কোনোবা ইউপিএলও মোক এনেকুৱা বদনাম কৰিব এইটো ৰাজনীতিৰ নিয়ম কিন্তু সঁচা কথা এইটোৱে প্ৰমোদ বড়ো এইবাৰ শেষ এই উপনিৰ্বাচনত যদি ফ্ৰী এণ্ড ফেয়াৰ যদি ইলেকশ্যন হ'বলৈ দিয়ে প্ৰমোদ বড়োই যদি পুলিচ লগাই পেলাই আমাক ওপৰত উপদ্ৰৱ নকৰে তেতিয়াহ'লে আমি জিকিম এই বিজেপিৰ লগত মই যদি ভাল হয় আজি এনেকুৱা হয় মই যদি বিজেপিৰ লগত ভাল হ'লে হয় মই আজি এই অৱস্থাত থাকিব লগা হয় নেকি এই প্ৰমোদ বড়ো জাম্বা এই পূৰ্বক কি জানে এই প্ৰমোদ বড়ো সি যে পুৰা অত্যাচাৰ মানে বছৰত যিটো পইচা আহে সেইটো সি খাব জানে সি কাম কৰিব নাজানে এই প্ৰমোদ বড়োৰ কথা ক'লে মই হাঁহি উঠে নাই ক'ত উন্নয়ন কি উন্নয়ন কৰিছে সি জিৰ' প্ৰমোদ বড়ো জিৰ' ঘৰে ঘৰে চাকৰি দিম এইটো সম্ভৱ নাকি ক'ত ঘৰে ঘৰে চাকৰি প্ৰমোদ বড়োই কৈছে ৭৫,০০০ দিম ক'ত ৭৫,০০০ দিম মাটিৰ পাট্টা দিম বুলি কৈছে ক'ত মাটিৰ পাট্টা আমাক বুৰ্বক বনাইছে এই 3 বছৰৰ কাৰণে কিবা পাট্টা দিছে বুলি কি কয় এইটো খণ্ডন ব্ৰহ্মতো সিটো জাম্বা থাকক সি ইউপিএলতে থাকক মই আৰু নলম থাক লাভ নাই চন্দনক মই মৰম কৰি মই তাক এইবাৰ চিডলি নিৰ্বাচনত তাকে খেলিব দিম বুলি ভাবি পেলাই মই চন্দনক মানুহ পঠাইছিল চন্দনৰ তাত আহক আপুনি টিকেট লওক খেলক আপুনি ইউপিএলত টিকেট নাপায় এই কথাটো মই কৈছে মইতো স্বীকাৰ কৰি লৈছো কি চিনি পোৱা নোপোৱাৰ কথা ইউপিএলত জাগা পাবহি আমি নাজানেই নাকি প্ৰমোদ বড়ো কোন হয় ইউজি ব্ৰহ্ম কোন হয় ৰংগৰা কোন হয় এই চন্দনক জাগা দিয়া মানুহ চন্দন জাগা নাপায় জাগা নাপায়